Hey guys, কি খবৰ? আশা কৰিছো সকলো ঠিকে আছে আৰু আজি ভিডিওটো মই এতিয়াৰ পৰা আৰম্ভ কৰি দিছো। এতিয়া বাজিছে 10টা। আজি হৈছে বুধবাৰ। মায়াজ ব্লগৰ অন্য এটি ভিডিওলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তেনেহলে আহকচোন আমি ভিডিওটোৰ ফালে আগবাঢ়ো। আৰু বাবুৱে কি কৰিছে মই চাও দেই। বাবু কি কৰিছা? কিনো জি দত্ত আৰু দেতা নামটো কিনো উন দত্ত নামটো কিনো উপমা কাকা নামটো কি কাকা নামটো ইয়া দত্ত তাৰ পিছত 1 2 3 খিনি জানা নি 1 2 3 4 কি এবিসিডি খিনি গাই দিয়াচোন A B C D E F G H I J K L M N O P আৰু Q Y S T W A S নাৱা গান জানা গানটা গাই দিয়াচোন সাইকেল মাৰি মাৰি পেডেল মাৰি সাইকেল পেডেল এই এই বনি দিবসাগে দই দাও সেবি দে সেবি দে তোরা সেবি দে তোরা জানান তুমি বিয়তে হাইছে দুনিয়া পদমিন উইছে পখিয়া উইছে এই ফুলে ফুলে পখিলা উইছে হালিছে ৰেনুৰে দূৰ দূৰণ আৰু এতিয়া ভাত বনাওঁগে হ'ব খেল থাকা দেই এতিয়া মই বনাম আলু ভাজি আলু দুটা লৈ লৈছো আলু ভাজি মই কেনেকৈ বনাম চাই থাককচোন প্ৰথমতে মই আলু দুটা ভালদৰে গুচাই লৈছো বাকলিখিনি বাকলি গুচাই মোৰ হৈ গৈছে এতিয়া ভালদৰে সাফা কৰি লম এতিয়া মই এখন ৰুকনিৰ সহায়ত ভালদৰে ৰুকি লম আলুগিটা এয়া দেখিবলৈ পাইছেই ভুজিয়াৰ নিচিনা দীঘলীয়া হৈছে আলুখিনি মোৰ ৰুকি হৈ গ'ল আৰু এতিয়া মই ভালদৰে 2-3 বাৰ ধুই লম বগা পানীখিনি আলুৰ পৰা যিখিনি বগা পানী ওলাই সেইখিনি নোযোৱালৈকে মই ভালদৰে ধুই থাকিম 3-4 বাৰ এতিয়া মই ভালদৰে চেপি থৈ যাম এখন কাঁহীত আৰু চাব যাতে ইয়াৰ পানীটো থাকি নাযায় ভালদৰে চেপিম যিমান পাৰো সিমানকৈ এতিয়া মই আকৌ এটা খৰাহিত সেই একেটা খৰাহিতে ভালদৰে অলপ টাইমৰ কাৰণে থৈ দিম যিখিনি পানী আছিল সেইখিনি গুচি যাব থকা পানীখিনি আৰু এইফালে মই কেইটামান বাদাম লৈ লৈছো দুটা শুকান জলকীয়া লৈ লৈছো আৰু বাদাম মই বেছি লোৱা নাই প্ৰথমতে মই জলকীয়াকিটা ফ্ৰাই কৰি লৈছো এতিয়া মই বাদামকিটা ভালদৰে ফ্ৰাই কৰি লম আৰু মোৰ বাদাম ফ্ৰাই হৈ গৈছে এতিয়া মই সেই তেলতে আলুখিনি দি দিম আলুখিনি শুকাই ধুনীয়া হৈ গৈছে আৰু আলুখিনি অলপ কমকৈ ফ্ৰাই কৰিম যাতে ভালদৰে ফ্ৰাই হৈ যায় আৰু মোৰ ফ্ৰাই কৰি হৈছে কমকৈ ফ্ৰাই কৰিব আৰু পিছৰ বাৰটো মই সেই একেটা সিস্টেমতেই ফ্ৰাই কৰি যাম এয়া মোৰ ফ্ৰাই কৰি হৈ গৈছে এনেদৰে গোটেইখিনি ফ্ৰাই কৰি লম মচমচীয়া হোৱালৈকে ফ্ৰাই কৰিব লাগে চাই থাকিব সেইটো অনুমান কৰি আৰু ইফালে ভন্টিয়ে মোকো দেখাই দিছে অলপ আলুখিনি মই এটা বাটিত লৈ লৈছো এনেদৰে সজাবৰ কাৰণে আৰু আলুখিনি মোৰ পুৰা মচমচীয়া টাইপৰ হৈ গৈছে আৰু বাদাম গিটাও দি দিছো বাদামটো আপোনালোকে যিমান খাওঁ বুলি ভাবে সিমান দিব পাৰে লগত আপোনালোকে নিমপাতটো ফ্ৰাই কৰি ল'ব পাৰে আৰু জলকীয়াটো মই দি দিছো ফালি আৰু পাপৰ এখন ফ্ৰাই কৰি লৈছো সেইখনো দি দিছো ভাঙি আৰু আপোনালোকে ইয়াত ইচ্ছা কৰিলে নিমপাত কৈছোৱে মই পুনৰবাৰ আকৌ কৈ দিছো দিব পাৰে এনেদৰে মই সজাই লৈছো বাটিটোৰ
এয়া মোৰ ৰেডি হৈ গ'ল আলুৰ ভাজিখন। এনেদৰে খাই চাব পাৰে কেতিয়াবা। ভাতকেইটা খাই লওঁ বুলি ভাবিছোঁ এতিয়া। ইমান গৰম পৰিছে আজি, ভাত খাবই মন যোৱা নাই। তথাপিতো খাওঁ আৰু, নাখালে নহ'বই। চিম্পুলকৈ খাই দিছোঁ আৰু দালি অকণমান, আলু ভাজি, নেমু, মাছ ফ্ৰাই আৰু কলডিল আৰু আলু অকণমান জালুক দিছোঁ। গৰমত জালুক খাই ভাত খাই দিওঁ আৰু। ভাতকেইটা খাই লওঁ, তাৰপিছত আকৌ লগ পাম। ৱাশ্বিং মেচিনৰ ওপৰত আইনা, তাৰপিছত ষ্টাইল কৰি আছে ন। ভাত পানী খাই লৈ মই বহিছোঁ তাই ষ্টাইল। চুলিৰ ডিজাইন দেখাই আছোঁ দেই তাই। নিজে নিজে ডিজাইন দি লৈছে। পিছফালে কি কৰিবি? ভিডিঅ' শ্বুট কৰিবি নেকি? ভিডিঅ' শ্বুট কৰিব। ঘড়ীত দেখা দিয়া, ঘড়ীটো ঘড়ী পিন্ধিছে গৰমত। গৰমত এইবিলাক কি হৈছে? এইবিলাক ডিজাইন, এইবিলাক বেলেগ ডিজাইন বনি আছে দেখোন গৰমত। ৰাম ৰাম, এইবিলাক কি ডিজাইন বনিছে? ৰাম ৰাম, এইবিলাক কি হৈছে গৰমত? আমাৰ গৰমত থাকি তত নাইকিয়া হৈছে তাহাঁতৰ। ইমানেই গৰম উঠিলে মই কাপোৰটো সলাই আহি বেলেগ এটা পিন্ধি ল'লোঁ, সেইটো বেছি গৰম উঠিলে। আৰু সিহঁতি কি কৰিছে চোৱা, সিহঁতি এই দুটা এটা ঘড়ী পিন্ধিছে, ঘড়ী দেখা যায়, সেইটো ঘড়ী পিন্ধিছে, আকৌ জোতা পিন্ধিছে, চাৰ্ট পিন্ধিছে। কৰি ভিডিঅ' শ্বুট কৰিবলৈ আৰম্ভ কৰিছে, মানে নাচিব তাই বোলে। মোক কেমেৰা ধৰি পেলাই ৰখাই থৈছে। মই অলপ শুলোগৈ, তেনেকৈ টোপনি ধৰিছে অকণমান, বিছনাতে পৰি দিওঁ বুলি ভাবিছোঁ। তাই এতিয়া মোক ভিডিঅ' শ্বুট কৰিবলৈ ৰখাই থৈছে, নাযাবি কৰি। মই বহি আছোঁ। দেখাই দিবি আৰু চেহেৰাটো চাব আকৌ। ফুট লোৱাইহে কি বনিছে বাৰু? এইবিলাক কি হৈছে বাৰু? এইবিলাক এই গৰমত কি হৈছে বাৰু? বৌ আৰু ভনী এই দুটা আজি কিবা এটা হৈছে, এটা ষ্টাইলে খাইছে দুটা আজি। বেলেগ ড্ৰেছ পিন্ধিছে দেই, বেলেগ লাগিছে দেই চুলিখিনি। চুলি ডিজাইন বেলেগ বনাই আনিছে দেই আজি। বাবু চুলি বেলেগ ডিজাইন বনাই আনিছে দেই। একেবাৰে চেপেটা কৰি দিলা, ভাল লাগিছিলে। ৰাম, ড্ৰেছটো চা, গা ধুই আহি।
কিহৰ মেকানিক এখন তুমি চলাই যোৱা আকৌ ক'ত যোৱা আধাঘৰ যোৱা নি কাৰফিউ মাৰফিউ চব চলি আছে কিন্তু আমি মানা নাই আমি কাৰফিউ মানি বেয়া পাওঁ ন কিমান মানিম আৰু আমনি লাগি গৈছেগৈ ওলাই আহিছোঁ অকণ ৰাস্তা স্পীড আহিছে ইটো চাৰিআলি ৰাস্তা আন্ধাৰ হৈছেগৈ আৰু এতিয়া কেইটা বাজিলে ভাল লাগিছে কিন্তু মাস্কখন পিন্ধি বৰ অশান্তি লাগিছে এতিয়া বাজিলে ৰাতি 8টা আৰু মই ষ্টিম ল'লোঁ ষ্টিম আপোনালোকে কোনে কোনে লয় জনাবচোন মই আজি লৈছোঁ মাজে মাজে লৈ থাকোঁ ফ্ৰেছ লাগিছে ভাল লাগিছে এতিয়া যিহেতু পৰিস্থিতি বেয়া কৰোণাৰ সময় সেইকাৰণে ষ্টিম ল'ব লাগে স্কিনৰ কাৰণেও ভাল চ' আপোনালোককো জনালোঁ হে গাইজ এতিয়া ভাত পানী খাই বৈ আজৰি হ'লোঁ ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু 10টা 10:30মান বাজিলে বাহিৰত পুৰা বতাহ ধুমুহা আজি ধুমুহা দিব যেন লাগিছে বহুত বতাহ ধুমুহা আহিছে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰি দিছোঁ ভিডিঅ'টো সৰু কৰোঁ বুলি ভাবিছোঁ যিমান পাৰোঁ সৰু কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এটা কথা আপোনালোকে বাৰু স্কিনত ৰাতি শোৱাৰ আগত কি কি ব্যৱহাৰ কৰে ক'বচোন মোক আৰু মই বিশেষ একো ব্যৱহাৰ নকৰোঁ মই অকল এল'ভেৰা যিটো জেল আছে পতঞ্জলিৰ সেইটো ৰাতি স্কিনত লগাই পিনে শুই থাকোঁ আৰু বাকী একো ব্যৱহাৰ নকৰোঁ আপোনালোকে কি কি ব্যৱহাৰ কৰে মোক জনাবচোন কমেণ্ট কৰি স্কিনত কি ব্যৱহাৰ কৰে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আৰু তেনেহ'লে আজিলৈ আহোঁ আকৌ পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিম বাই বাই